আজিৰ পৰা আমাৰ যৌথ উদ্যোগ যিটো আজি প্ৰগ্ৰাম কৰিছোঁ এইটো আমি শিক্ষা জনাইছোঁ অসম পুলিচ হুঁচিয়াৰ ভাৰত চৰকাৰ হুঁচিয়াৰ আমি আপোনালোকক এইটো কথা ক'ব বিচাৰিছোঁ আগত দিনৰ কাৰণে আপোনালোকে হুঁচিয়াৰ হৈ থাকক নহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব এইটো আমাৰ কেটিচি আৰু আকাশৰ ফালৰ পৰা আপোনাক ৱাৰ্নিং দিলোঁ সকিনাই দিছোঁ হয় এই লৈ আজি আমি ৰৌতা আগ্ৰাসন মুখ্য কাৰ্যালয়ত সন্মুখত আমি এটা ধৰ্ণা কাৰ্যসূচী ধৰ্ণা নহয় পুতলিকে দাহ আমি কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীত আমাৰ দেখা পাইছে আমাৰ ইয়াতে শতাধিক আমাৰ সৈনিক ওলাই আহিছে ৰাজপথলৈ লগতে ইয়াতে আমাৰ লগত জড়িত আছে কোচ ৰাজবংশী সন্মিলনী কোচ ৰাজবংশী মহিলা সমিতি আৰু লগতে এই KSDC তো সকলো বিষয় আমি একেলগত মানে উত্তাল প্ৰতিবাদ এখন কৰিলোঁ আৰু ইয়াৰ এইখন আমি আপোনালোকৰ দ্বাৰা আমি সকীয়াই দিব খুজিছোঁ যিহেতু ধুবুৰী আৰক্ষী বিষয়া এই আমি ইতিমধ্যে গম পাইছোঁ OC এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এজন IC তেওঁলোকক নিলম্বন কৰিছে নিলম্বন কৰাৰ কাৰণে যে আমি শান্ত হৈ বহি থাকিম এইটো আপোনালোকে ভাবিব নালাগে আমাৰ কথা হ'ল যিহেতু এইখন চৰকাৰে খিলঞ্জীয়া চৰকাৰ বুলি কয় কিন্তু আমি দেখা পাই আহিছোঁ সময়ে সময়ে এইটো খিলঞ্জীয়া বিৰোধী চৰকাৰ এইটো চৰকাৰে খিলঞ্জীয়া হৈ পিনে কোনো কাম কৰা নাই খিলঞ্জীয়াবিলাকক মানে দমন নীতি জাপি দি আছে আৰু লগতে ক'ব খুজিছোঁ এই আমি ৰজাঘৰীয়া কাৰো ৰঙা চকু আৰু আমি আৰু হিটলাৰী শাসনৰ প্ৰতি কিন্তু আমাৰ আক্ৰাসুৱে কিন্তু কাকো ভয় নকৰে কোনো কেৰেপ নকৰে আমি ইয়াৰ পৰা আমি কৈ দিব খুজিছোঁ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মানে আমাৰ ৰাজ্যপ্ৰাপ্তি যি আমাৰ জনজাতিকৰণ তালৈ যদি মাত নামাতে আমি কিন্তু তেওঁ কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই দিয়াৰ কাৰণে আমি আক্ৰাসুৱে আমি সাজু আছোঁ আৰু মানুহে সদায় এই বিষয়ে আমাৰ লগত সহযোগ কৰি আছে আমি কিন্তু BJP চৰকাৰখন আমি নৎসাত কৰি দিবৰ কাৰণে বাধ্য হ'ম কিন্তু আপোনালোকে চাওক এইটো চৰকাৰৰ পৰা যদি কোনো যদি অনুমতি নহয় চৰকাৰৰ বিনা অনুমতি এনেকৈ কেতিয়াও অত্যাচাৰ কৰিব নোৱাৰে এইটো দেখা দেখি কথা এইটো BJP চৰকাৰ এতিয়া জড়িত হৈ আছে সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেদি আমি জনাই দিব খুজিছোঁ BJP চৰকাৰখন মিছলীয়া চৰকাৰ আৰু এইখন চৰকাৰ যদি মানে আমি এইখিনি কৈ আছোঁ যিহেতু ওচৰত মানে BDC নিৰ্বাচন এই BDC নিৰ্বাচনতো আমি এইটো ইম্পেক্ট পৰিব আমি এটা কথা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি জনাই দিব খুজিছোঁ BJPৰ যিমানবোৰ কৰ্মকৰ্তা আছে আমাৰ কোচ ৰাজবংশী অধ্যুষিত এলেকাত আপোনালোকৰ প্ৰৱেশ নিষিদ্ধ আজিৰ পৰা আমাৰ জনজাতিকৰণ নোহোৱালৈকে আপোনালোকৰ প্ৰৱেশ নিষিদ্ধ যদি আপোনালোকে যেতিয়া প্ৰৱেশ কৰিব খোজে ভয়াৱহ আন্দোলন পৰিগণিত হ'ব আৰু যদি ইয়াৰ অপ্ৰীতিকৰ কিবা পৰিস্থিতি হয় তাৰ কাৰণে দায়ী কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো সম্পূৰ্ণৰূপে BJP চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক দমন নীতি তেওঁলোকে লৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীটোক তেওঁলোকে কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিব তাৰ বাহিৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক তেওঁলোকে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক সদায় তেওঁলোকৰ ভৰিৰ তলত ৰাখিব বিচাৰে যিটো নেকি আক্ৰাসী কোনো পধ্যে মানি নলয় আৰু ইয়াৰ যিটো নেকি পৰিণাম আমি সমাগত BTC নিৰ্বাচনত তেওঁলোকক আমি দেখুৱাই দিম কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ যিমানসমূহ আমাৰ গাঁও আছে তেওঁলোকৰ BJP কৰ্মীক আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ অলৰেডি আৰু আমাৰ সম্পূৰ্ণৰূপে BJPৰ যাতে স্বাৰ্থত নাথাকে কোচ ৰাজবংশী লোক যিসকল BJP দলত আছে তেওঁলোক যাতে অতি শীঘ্ৰে স্বজাতিলৈ উভতি আহে আৰু BJP দলৰ কোনো ধৰণৰ কৰ্মকাণ্ডত যাতে জড়িত হৈ নাথাকে ইয়াৰ পৰা সম্পূৰ্ণৰূপে BJP চৰকাৰখনে আমাৰ কোচ ৰাজবংশী দমন নীতি প্ৰয়োগ কৰি আছে যোৱাকালি আমাৰ সভাপতি সম্পাদককে ধৰি বহু লোককে তেওঁলোকে মাৰপিট কৰি বিভিন্ন ধৰণৰ হাস্পতালত ভৰ্তি হৈ আছে এই প্ৰতিবাদ সমগ্ৰ অসম জুৰি চলিব সমগ্ৰ অসম জুৰি ইয়াৰ প্ৰতিবাদ চলিব আৰু এই প্ৰতিবাদ BTCত প্ৰচাৰিত ৰূপে সদায় চলি থাকিব আৰু আমি BJP দলক ইয়াৰ পৰা উদ্ধাৰ কৰিম চাওক যোৱাকালি সম্পূৰ্ণ যিখিনি নেকি তেওঁলোকৰ প্ৰশাসনিক যিখিনি নেকি অনুমতি লয় সেই অনুমতি লৈ পিনে যোৱাকালি কাৰ্যসূচী লৈছিল সম্পূৰ্ণৰূপে চলি থকাৰ পিছতো আৰক্ষীৰ যি বৰ্বৰতা তাক কোনো পধ্যে আমি মানুহৰ অসম চৰকাৰ অসম পুলিচ আমি ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা কাৰণ তেওঁলোকে সম্পূৰ্ণৰূপে নীতিবিৰুদ্ধভাৱে অনুষ্ঠানটো লৈ গৈছিল আগুৱাই তাৰ পিছতো ৰাজনৈতিকভাৱে তেওঁলোকে হস্তক্ষেপ কৰি যিখিনি কাম কৰিলে তাক আমি মানি লোৱা নাই আৰু ইয়াৰ প্ৰতিবাদ সদায় চলি যাব হয় যেটো আমি যোৱাকালি ঘটনা হৈছে আপোনাৰ ধুবুৰীত আমি KSDC ফালৰ পৰা গৰিহণা জগাইছোঁ কাৰণ যিটো ঘটনা হৈছে এইটো ঘটনাটো খুব লজ্জাজনক ঘটনা আমাৰ জাতিৰ কাৰণে খুব লজ্জাজনক কাৰণ আমি স্থায়ী ভূমিপত্ৰ খিলঞ্জীয়া এই খিলঞ্জীয়াৰ ওপৰত যে বৰ্বৰকে আক্ৰমণ কৰিছে অসম পুলিচে এইটো অলপ লজ্জাজনক কাৰণ কিয় গণতান্ত্ৰিক আন্দোলন কৰি আমাৰ যিটো উদ্দেশ্য লক্ষ্য আমাৰ যিটো জনজাতিকৰণ দাবী কমতাবোৰ পুনৰুদ্ধাৰৰ কাৰণে এইটো আমাৰ
যিটো জোৰ সমুদ্ৰত ওলাইছিল তেতিয়া দেখা যায় যে অসম পুলিচে যিটো অত্যাচাৰ কৰিছে মাৰপিট কৰিছে এইটো আমি KDC ফালৰ পৰা আমি ধিক্ষাৰ জনাইছোঁ গৰিহণা জনাইছোঁ কিন্তু এইখিনি কাম কৰিব নালাগিছিল এইটো নিশ্চয় এইটো আমাৰ অসম চৰকাৰৰ এইটো ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰ নহ'লে এইখিনি নহয় কেতিয়াও কাৰণ দেখা গৈছে যে আগতো ইলেকশ্যন তথাপি সিহঁতে ভাবিছে যে ইহঁতে আমাৰ জনগোষ্ঠীক আমাৰ হেৰেজমেণ্ট দিবৰ কাৰণে এটা সিহঁতে পৰিকল্পনা লৈছে সেই পৰিকল্পনাটো সিহঁতে দেখা দিছে অসম পুলিচে আৰু বিজেপি চৰকাৰে আমি ধিক্ষাৰ জনাইছোঁ যে যিটো কাম কৰিব নালাগিছিল সেইটো কাম কৰিছে কাৰণ সিহঁতে এইটো কাম কৰাৰ কাৰণে সিহঁতে ইয়াৰ পৰিণাম সিহঁতে ভয়াৱহ হ'ব আগন্তুক বিধানসভা ইলেকশ্যনৰ আগতে সেই প্ৰত্যুত্তৰ আমি দেখাই দিম আমি লাখ কুচৰাজবংশী জনগোষ্ঠী আমি ৰাজপথত ওলাই পেলাই সিহঁতে সেই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি বাধ্য হ'ম নাভাবিব যে আমি কুচৰাজবংশী ইমান আমি এই সহজ সৰল কিন্তু সহজ সৰল হ'লে এতিয়া আমি কোনো কথা নামানো আমি চৰকাৰৰ কথা নামানো আমাৰ উদ্দেশ্য লক্ষ্যৰ কাৰণে আমি আগুৱাই যাম আৰু আমাৰ তাৰ কাৰণে যদি আমি মৰিব লগা হয় তেজ দি হ'লেও আমাৰ জাতিৰ প্ৰাপ্য অধিকাৰ আমি আদায় কৰিম এইখিনি কি হৈছে মাৰপিট কৰিছে আমি মৰি যাম আমি জাতিৰ কাৰণে আমাৰ দেহৰ কাৰণে মৰি যাম কিন্তু আমাৰ প্ৰাপ্য আদায় কৰিম এইটো আমাৰ আকাশৰ ফালৰ পৰা আৰু KDC ফালৰ পৰা আমাৰ যৌথ উদ্যোগত যিটো আজি প্ৰগ্ৰাম কৰিছোঁ এইটো আমি শিক্ষা জনাইছোঁ অসম পুলিচ হুঁচিয়াৰ ভাৰত চৰকাৰ হুঁচিয়াৰ আমি আপোনালোকক এইটো কথা ক'ব বিচাৰিছোঁ আগত দিনৰ কাৰণে আপোনালোকে হুঁচিয়াৰ হৈ থাকক নহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব এইটো আমাৰ KDC আৰু আকাশৰ ফালৰ পৰা আপোনাক ৱাৰ্ণিং দিলোঁ সকিনাই দিছোঁ